হেল্ল' এভৰিৱান, মই নাজমিন। কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। আজি গুৱাহাটীত বিয়া এখন আছে, তাতে যাম। সেইকাৰণে ৰাতিপুৱাই সহজতে হোৱা কিবা এটা বনাওঁ বুলি ভাবিলোঁ। এই পনীৰখিনি মই যোৱাকালি ঘৰতে বনাইছিলোঁ। গাখীৰ বেছিকৈ আছিলে। পেনখনত ঘি অকণমান দি পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ। এই পনীৰখিনি চাওকচোন, ইমান ধুনীয়া স্পঞ্জি হৈছে। এইফালে গাজৰ, পিঁয়াজ আৰু কেপচিকামখিনি মই মিহি কৰি ল'ম। এই পেনখনতে পিঁয়াজ, গাজৰ আৰু কেপচিকাম সৰু সৰুকৈ কাটি অকণমান ৰঙা কৰি ল'ম। তাৰপিছত ইয়াতে অকণমান নিমখ, অকণমান চেনি আৰু অকণমান জিৰা গুড়ি দি ভালকৈ লাৰি ল'ম। গোটা গৰম মছলাও অকণমান দি দিম। এয়া মিহি কৰি থোৱা চব্জিখিনিও দি দিলোঁ। তাৰপিছত পনীৰ কেইপিচমান ইয়াতে মিহি কৰি দিম মই। এই গোটেইখিনি পনীৰো এনেকৈ দিব পাৰি, তেতিয়া ভুৰ্জি হৈ যায়। পনীৰ ভুৰ্জি ৰেচিপিটো যে আছে, সেইটো হয়। এনেধৰণে ৰুটিৰ লগত ৰাতিপুৱাৰ সাজটো এনেধৰণে খালোঁ। খাই বৈ বিয়ালৈ যাম আৰু। এয়া আবেলিয়ে হৈ গ'ল। বিয়ালৈ যাওঁতে দেৰিয়ে হৈ গ'ল। বলক আপোনালোককো লৈ যাওঁ। গুৱাহাটীৰ VIP ৰোডত সাই বাবা মন্দিৰৰ সমীপত লেক চিটি নামৰ এই বিবাহ ভৱনটোত এই বিয়াখন চলি আছে। বিয়া বাহুবিলাকত সঁচাকৈয়ে বহুত ভাল লাগে। সকলোকে লগ পাই মনটো বহুত উৎফুল্লিত হৈ যায়। বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰৰতো আৰু ভাল লাগে। সিহঁতে খুব ৰস পায়, ইফালৰ পৰা সিফালে দৌৰি থাকে। নানান ধৰণৰ খাদ্য খাবলৈ পায়। বিয়াখন খুব এনজয় কৰিলোঁ আৰু ল'ৰাটোৱে বহুত ফূৰ্তি কৰিলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিছেনে? তেনেহ'লে আজিলৈ বাই।